Welcome to the leading site news. Assam State Commission for Safai Karmachari Mate Ministry of Social Justice and Empowerment Baijnath Basfore Hamren Municipal Board along ng kahumri. West Karbi Anglong Hamren Municipal Board Mate Hamren Town aro along keter kasaur kevar ke pang thir claim bang phuatuma phan theidung aja kong ki PG aphan Assam State Commission for Safai Karmacharis Ministry of Social Justice and Empowerment Chairman Baijnath Basfore ahin penlamchak chipitika. Son si Baijnath Basfore alang li Hamren Circuit House along bang si Hamren Municipal Board along claim bang phuatuman parta Hamren Municipal Board Chairman atuma phan interaction program biponlo. Jasemet karkor karphe ke pang chirasai ke claim atuma ki sunglapen akenang sot hai hu chithan pen akenang sot nai chiklo bai nong salary pusame ki pipon ke pang arabang ke avelo pusi lamthe jai pon laso along West Karbi along DC SP Sharma West Karbi Anglong Additional SP Faiz Ahmed Bharbuya Penchenglok Ongdung Armu Chingrum Dun si Arsigjit Kachingki Chingwai Pedusi Safai Karmachari atuma phan kam ki claim ka chipiduk pen kelang ke pang kreve ke pa vedet pen avar sai ke me ki pi ponjia phan chingki chithan pon Hamren Penchandra Singh Rohang report the leading side news. माननीय मुख्यमंत्री डांगरेर नेतृत्वत অসম ৰাজ্যিক সাফাই কৰ্মচাৰী আয়োগ গঠন কৰা হৈছিল মাত্ৰ আৰু আয়োগৰ মই চেয়াৰমেন হিচাপে আজি উপস্থিত হৈছোঁ কাৰ্বি আংলং ৱেষ্ট ডিচি অফিচত আজি আমাৰ মিটিং আছিল মিটিঙত অল HOD আমাৰ ডিচি সাহেব এডিশনাল SP সাহেব সবে আমি বহিছিলোঁ আৰু সাফাই কৰ্মী আছিল তো সাফাই কৰ্মীৰ লগত মত বিনিময় কৰিলোঁ তেওঁলোকৰ সুবিধা তেওঁলোকৰ মিনিমাম বেজেছ তেওঁলোকৰ সোশ্যাল সিকিউৰিটি তেওঁলোকৰ সেফটি কিটছবোৰ আমি মনিটৰ কৰিলোঁ য'ত য'ত গেপ পাইছোঁ সেইটো ইনষ্ট্ৰাক্ট দিয়া হ'ল কমিশ্যন ফালৰ পৰা যে এই গেপবোৰ সোনকালে তেওঁলোকে ৰেক্টিফাই কৰিব ইয়াতে আহি বহুত ভাল লাগিল তেওঁলোকে বহুত কোঅপাৰেট কৰিল আৰু ডিচি সাহেবে বহুত কোঅপাৰেট কৰিলে চ' থেংক ইউ ছ' মাছ আমাৰ আজি সাফাই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ প্ৰচেষ্টাত যি আমাৰ কমিশ্যন হৈছে সাফাই কমিশ্যন হৈছে তাৰে আজি আমাৰ অধ্যক্ষ মহোদয় চেয়াৰপাৰ্চন তেখেত আজি আহি পেলাই প্ৰথমবাৰৰ কাৰণে আমাৰ পশ্চিম কাৰ্বি আংলঙত উপস্থিত হ'ল যোৱাকালি আহি আৰু আজি সকলো মিউনিচিপালিটি টাউন কমিটি সমূহ চেয়াৰমেন এক্সিকিউটিভ অফিচাৰ লগতে সাফাই কৰ্মচাৰীসকলৰ লগত 1-to-1 যিটো ইণ্টাৰেকশ্যন হ'ল সেইটোৰ পৰা সকলোৱে বুজিব পাৰিলে যে সাফাই কৰ্মচাৰীসকলে কি কি কৰিব লাগে কি কি সুবিধা তেওঁলোকে উপলব্ধ হয় আৰু মিউনিচিপালিটি বা টাউন কমিটিবিলাকে কি কৰিবলগীয়া আছে কিখিনি গেপছ আছে সেইখিনিৰ ওপৰত বিশদভাৱে আলোচনা হৈছে তাত তেওঁলোকৰ হেল্থ বেনিফিটৰ পৰা আৰম্ভ কৰি হেল্থ ইঞ্চুৰেঞ্চৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাক ছ'চিয়েল ছিকিউৰিটি যিটো এছপেক্ট আছে সেইটোৰ ওপৰত বিশদভাৱে আমাৰ চেয়াৰমেন ডাঙৰীয়াই আজি সমূহ ইয়াতে উপস্থিত আমাৰ সাফাই কৰ্মচাৰী আৰু চেয়াৰমেনসকলক তেখেতৰ ফালৰ পৰা এটা ইনষ্ট্ৰাকশ্যন দিছে যে এইটো সকলোতে প্ৰযোজ্য হ'ব লাগে আৰু তাৰ কাৰণে আমি যথেষ্ট সুখী যে আমি এটা নতুন দিনলৈ আগবাঢ়ি গৈ আছোঁ যিহেতু ইয়াতে মিউনিচিপালিটি আমাৰ 3খন আছে পশ্চিম কাৰ্বি আংলঙত হামৰেন বৈঠালাংচৰ ডংকা আৰু লগতে টাউন কমিটি কেইখন আৰু এতিয়া নতুনকৈ আমাৰ চেয়াৰমেনসকলো আহিছে নতুনকৈ এক্সিকিউটিভ অফিচাৰ নতুন গতিকে তেওঁলোকেও কথাখিনি জানিব পাৰি যথেষ্টখিনি আজি গম পাইছে আৰু যিখিনি কণ্ট্ৰেকচুৱেল সাফাই কৰ্মী আছে তেওঁলোকে কেনেকৈ ID কাৰ্ডৰ পৰা আৰম্ভ কৰি তেওঁলোকে কেনেকৈ ইউনিফৰ্ম থাকিব লাগে গোটেইখিনি কথা তেখেতে অৱগত কৰিছে আৰু এইখিনি আচলতে যিহেতু আমাৰ কাউন্সিলে গোটেইখিনি বস্তু চায় কাউন্সিল ছেক্ৰেটেৰিয়েটৰ পৰা গোটেইখিনি চোৱা হয় তাৰে আমাৰ কাউন্সিলৰ পৰা আজি আমাৰ ছেক্ৰেটেৰী ইভন টাউনো আহিছিলে আৰু তেখেতে গোটেই কথাখিনি আজি নোট কৰি লৈছে লগতে এটা এক্সিকিউটিভ গাইডলাইন আমি কাউন্সিলৰ পৰা এই সকলো মিউনিচিপালিটি আৰু টাউন কমিটিৰ যিখিনি কৰিবলগীয়া কাম বা যিখিনি এক্সিকিউটিভ গাইডলাইন থাকিব সেইখিনি খুব সোনকালে পাম বুলি আশা কৰিছোঁ।